Hi, welcome to my channel Grihini's Kitchen. আজি মই কলডিলৰ ফুলেৰে দুটা ৰেচিপি লৈ আহিছোঁ। এটা হ'ল কলডিলৰ ফুলৰ পকৰা আৰু আনটো হ'ল কলডিলৰ ফুলৰ ক্ৰিস্পি ফ্ৰাই। তেনেহ'লে আহকচোন আমি দেৰি নকৰোঁ ৰেচিপি দুটা চাওঁ। কলডিল ফুলৰ পকৰা বনাবলৈ এয়া লৈছোঁ কলডিলৰ ফুলকেইটা, পিঁয়াজ, আদা, নহৰু 3 কোহমান দিব, তাৰ ওপৰত নালাগে, ধনিয়া, কেঁচা জলকীয়া, জ্বলাটো আপোনালোকে নিজৰ সোৱাদ মতে দিব, আৰু মই সৰু সৰু দুটা ভোট জলকীয়া লৈছোঁ আৰু নৰসিংহৰ পাত। এইখিনি বস্তুৱেই লৈছোঁ। এইখিনি এতিয়া কলডিলৰ ফুলকেইটা মই সৰু সৰুকৈ কুটি ল'ম। পিঁয়াজ, আদা, নহৰু এইখিনি পিঁয়াজকেইটা সৰু সৰুকৈ কুটি দিম, আদা নহৰু মিক্সিত মাৰি ল'ম, জলকীয়াও সৰু সৰুকৈ কুটি দিম, আৰু ধনিয়া আৰু নৰসিংহৰ পাতকেইটাও মই কুটি ল'ম। আৰু সেইখিনি মিক্স কৰিবলৈ এয়া মই লৈছোঁ এবাটি বেচন, 2 চামুচ চাউলৰ গুড়ি, ৰাইচ ফ্ল'ৰ বা আপোনালোকে চুজিও দিব পাৰে, যোনে যিটো ভাল পায়, আৰু এয়া মেগী মছলা এপেকেট, আৰু ইয়াৰ লগত সোৱাদ অনুযায়ী নিমখ, আৰু তেলত আমি ভাজিম। এই কলডিলৰ এই ফুলবিলাকৰ পৰা এইকেইডাল যে ঠাৰি থাকে, এই ঠাৰিকেইডাল আমি উলিয়াই পেলাই ল'ম। তাৰপিছত কলডিলখিনি আমি সৰু সৰুকৈ কুটি ল'ম। এয়া ফুলবিলাকৰ পৰা ঠাৰিবোৰ বেলেগ কৰি ল'লোঁ। এতিয়া এইখিনি ফুলৰ দুভাগ কৰি এভাগ সৰু সৰুকৈ কুটি মই পকৰা বনাম, আৰু এভাগ ফুল মই দীঘল দীঘলকৈ বেচনৰ লগত মচমচীয়াকৈ ভাজিম। সেইটো ৰেচিপিও খুব মজা লাগে খাই। এয়া এনেকৈ দুভাগ কৰি লৈছোঁ। এইখিনি সৰু সৰুকৈ কুটি লৈছোঁ পকৰাৰ কাৰণে, আৰু এই ফুলকেইটা দীঘল দীঘলকৈ ৰাখিছোঁ, এইকেইটা বেচনেৰে ভাজিম। এতিয়া এনেকৈ এটা বাউল লৈ ইয়াত জলকীয়া, পিঁয়াজ, নৰসিংহৰ পাত, ধনিয়া পাত, আৰু তাৰ লগত আদা নহৰুৰ পেষ্টটো এনেকৈ দি লৈছোঁ। এতিয়া আমি ইয়াতে কলডিলৰ ফুলৰ কাটি লোৱা অংশখিনি দি ল'ম। ফুলখিনি দিয়াৰ পিছত এয়া বেচন দিলোঁ, এয়া ৰাইচ ফ্ল'ৰ 2 চামুচ ৰাইচ ফ্ল'ৰ দিলেই হ'ল, সোৱাদ অনুযায়ী নিমখ বেছি দিব নালাগে, আৰু ইয়াত এচামুচতকৈ অলপ কম, আধা চামুচ বেকিং পাউডাৰ দিম, আৰু অকণমান খোৱা ছ'ডা আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, কিন্তু বেকিংটো দিয়াৰ লগে লগে বস্তুটো ফুলিব, গতিকে আমি বেকিং পাউডাৰ আধা চামুচ দিম। এয়া আধা চামুচ বেকিং পাউডাৰ দিলোঁ। এতিয়া আমি এইখিনি ভালকৈ অলপ অলপকৈ পানী দি মিক্স কৰি ল'ম। শুকান গুড়িখিনি আগতে অলপ ভালকৈ এনেকৈ মিক্স কৰি ল'ম, তাৰপিছত অলপ অলপকৈ পানী দি পেষ্টটো বনাম। এই পেষ্টটো ৰেডি হৈ গ'ল। ইয়াতকৈ আৰু বেছি পানী নকৰিব, আৰু ইয়াতে আপোনালোকে অকণমান চুজিও দিব পাৰে। চুজি দিলে অলপ মচমচীয়া হয় আৰু খাবলৈ। এতিয়া কেৰাহীত দিয়াৰ আগে আগে আমি মেগী মছলা দি অকণমান আকৌ এনেকৈ মিক্স কৰি ল'ম। পকৰা ভাজিবলৈ এনেকৈ মিঠাতেলেই দিব লাগে, মানে কলডিলৰ পকৰাকেইটা মিঠাতেলত ভাজিলে ভাল টেষ্টি হয়। আপোনালোকে ৰিফাইন তেলো দিব পাৰে, মই মিঠাতেলত ভাজিম। তেল গৰম হয় মানে আমি ইয়াতে অলপ মেগী মছলা দি দিওঁ। মেগী মছলাখিনি ইনষ্টেণ্ট দিলে টেষ্টটো খুব ধুনীয়া হয়। ইয়াত তেল গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে বেটাৰটো অলপ এক চামুচকৈ দি যাম। এবাৰ লৰাই দিম। এইকেইটা বেছি সময় নালাগে ভাজিবলৈ, খুব সোনকালে হৈ যায়। বেকিং পাউডাৰ আপোনালোকে আধা চামুচ বা আধা চামুচতকৈ অলপ বেছি দিব পাৰে, কিন্তু এই যে
বেকিং সোডাটো এই খোৱা সোডাটো একদম অকণমান দিব 1 পিঞ্চ দিব তাতকৈ বেছি দিলে তিতা লাগিব এইকেইটা উঠাই থৈ আৰু কেইটামান বহুৱাই দিছোঁ এইকেইটাও ভাজি প্ৰায় হৈছে এতিয়া উঠাই থম মই গেছটো একদম লো ফ্লেমত ৰাখিছোঁ আপোনালোকেও লো ফ্লেমতে ভাজিব তেতিয়া ইয়াৰ ভিতৰলৈকে ভালকে বস্তুখিনি সিজি যাব নহলে জুইটো যদি হাইত ৰাখো খুব সোনকালে ৰঙা পৰি যায় আৰু ভিতৰটো নিসিজে লো ফ্লেমত ভাজিব এইকেইটা হৈ গৈছে এইকেইটা উঠাই থৈ দিওঁ এতিয়া আমি এইখিনি তেলতে আমাৰ সেকেন্ড ৰেচিপিটো বনাম সেইটোৰ কাৰণে এয়া মই বেসন লৈছোঁ এইকেইটা ফুল কলডিলৰ ফুল কেইটা ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ আপোনালোকেও আপোনালোকৰ টেষ্ট অনুযায়ী দিব এয়া মই মেগী মছলা পাউডাৰটো দিছোঁ মেগী মছলাটো দিলে আৰু অন্য মছলাৰ প্ৰয়োজন নাথাকে এইটোৱেই ইয়াতে সকলোখিনি মছলা মিক্স কৰি বনাই গতিকে এইটো মছলাই টেষ্টটো খুব ধুনীয়া কৰে এতিয়া এয়া পানী দিছোঁ পানী বেছি দিব নালাগে অলপ অলপকৈ পানী দি এইটো এনেকৈ পেষ্টটো মিক্স কৰি যাব গলে বেছিকৈ পানী দিলে খুব বেছি পানী হৈ যাব ইমানখিনি পানীৰো প্ৰয়োজন নাই গতিকে এনেকৈ অলপ অলপকৈ পানী দি এইটো আমি মিক্স কৰি লম এয়া পেষ্টটো পুৰা ৰেডি হৈ গৈছে এনেকুৱা এইখিনি গোটাই হ'ব লাগিব ইয়াতকৈ আৰু বেছি গোটাও নালাগে পনিয়াও নালাগে ইয়াতে আমি কলৰ ফুলকেইটা এনেকৈ ইয়াতে দি ভালকৈ মিলাই লৈ এটা এটাকৈ কেৰাহীত দি যাম তেলখিনি আমাৰ গৰম হৈয়ে আছে ইয়াতে যদি প্ৰয়োজন হয় আৰু অলপ তেল দি ল'ব আৰু ফুলকেইটা এনেকৈ হাতেৰে এটা এটাকৈ দি যাব লাগিব গেছৰ ফ্লেমটো লো ফ্লেমতে থাকিব লো ফ্লেমত আমি এনেকৈ ভাজি যাম এনেকৈ এটা এটাকৈ দি গ'লে এইকেইটা খুব ধুনীয়া ক্ৰিস্পি হয় আৰু যে এই ভজা হোৱাৰ পিছত ইমান টেষ্টি হয় আপোনালোকে নিজে যেতিয়া বনাব তেতিয়া নিজেই গম পাব এনেকৈ বনাই খাবচোন খুব বঢ়িয়া লাগে খাই এতিয়া এইকেইটা এবাৰ আমি ইটো সাইড ভাজিম আৰু এটা সাইড ভাজা হ'ল আৰু এতিয়া ইটো উল্টাই লৈছোঁ এতিয়া এইটো সাইড ভাজি লওঁ এইকেইটা কলডিল ফুলৰ ক্ৰিস্পি ভাজি ৰেডি হৈ গ'ল এতিয়া এইকেইটা আমি নমাই থম এইকেইটা ৰেডি এয়া কলডিল ফুলৰ পৰা তৈয়াৰ কৰা দুবিধ স্নেক্স ৰেডি হৈ গ'ল এইটো হ'ল কলডিল ফুলৰ পকৰা এই পকৰাটো আপোনালোকে এনেকৈ কেটচপ আৰু পুদিনাৰ চাটনি বা ধনিয়াৰ চাটনি যিহৰ লগতে নহয় খাব পাৰে আৰু এইটো হ'ল কলডিলৰ ফুলকেইটা বেসনৰ লগত ভজা ক্ৰিস্পি ভাজি এইটো একদম খুব সুন্দৰ ক্ৰিস্পি হয় এটা মই আপোনালোকক ভাঙি দেখাওঁ এইটো সব এয়া একেলগে ভাঙি গৈছে একো নাই খুব ধুনীয়া ক্ৰিস্পি হয় এইবিলাক এনেকৈ ক্ৰিস্পিকৈ ভাজিবচোন এয়া ইমান টেষ্টি